টেটটো ফালে যে চিঞৰো মই এই গছে কি দিয়ে গছে ছাঁয়ে দিয়ে গছে বৰষুণ পৰিলে এনেকৈ আমাৰ বাহন ৰাখিবলৈ আমি পাৰোঁ গছৰ এই পাতৰ পৰা আমি অক্সিজেন পাওঁ নহয় জানো এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰে এই গছ সেইকাৰণে এই গছক লৈ ৰুদ্ৰ অসমে ভিডিঅ' যে কুকুৰৰ দৰে ভুকি থাকে যে গছ আমি সংৰক্ষণ সুৰক্ষা কৰিব লাগে আমি যে এই মই ৰুদ্ৰ অসম লগতে পিংকু পেগুদেৱেও যে বাৰে বাৰে কৈ আছে প্ৰাকৃতিপ্ৰেমী আৰু বিভিন্ন তেনেধৰণৰ প্ৰাকৃতিপ্ৰেমী যেনেকৈ যাদৱ পায়েং ছাৰে বিভিন্ন সময়ত যেনে গছ সুৰক্ষাৰ কাৰণে কৰিছে কিন্তু আমাৰ এই যে মানে ৰাক্ষস যে আছে কিছুমান ৰাক্ষসবিলাকে এই গছটো দেখিব নোৱাৰে কাটি পেলাই মানে ধ্বংস কৰে সেইকাৰণে কৈছে গছক ভাই পৰোপক্ষত এই মই বাৰে বাৰে কৈ আছোঁ বা পৰোপক্ষত মানুহে বাৰ্থডেত কেক কটাতকৈ এটা গছ উপহাৰ দিয়ক কেক কাটি পেলাই গিফ্ট দিয়াতকৈ গিফ্টৰ বিনিময়ত এটা গছ দিয়ক গছ পুলি ৰুবলৈ কওঁ ঠিক আছে ভাই তোমাক গছে আজি ভাল লাগিছে গছ থকাৰ কাৰণে তুমি বাচিছা নহয় জানো ঠিক আছে ভাই এয়া চাইছে টমটম এই গছৰ তলত ৰখিছে এবাৰ মোৰ দোকানৰ কাষত আপোনালোকে নিজে চিন্তা কৰক এই গছ বোলা বস্তুটো কি মূৰ্খ কিছুমান এই মানে কম আৰু মানে দিমাগ খাৰাপ হৈ যায় বুজিছা নাই এই গণেশ হয় নাই কথাটো এই হয় নাই গছ লাগে নাই এইবাৰ গছ লাগে নাই কোৱা নাই গছ লাগে নাই ৰৈছা ঠিক আছে গছ লাগে গছ কাটিব লাগে নে কি কৰিব লাগে আকৌ ৰুব লাগে এটা মানে গছ পৰিপক্ষত সংৰক্ষণ মানে সুৰক্ষা কৰিব লাগে বুজিছা নাই গণেশ হয় নাই কচোন মুখেৰে গণেশ আজি কিয় ক'লা হৈ পৰিছে এইপিনে আনা এইটো চাইডে না এই কিয় ক'লা হৈ পৰিছে গণেশ হয় নাই কথাটো আমাৰ গণেশ তাত কি ক'লা আছে মানুহৰ মনটো চাওঁ তই মানুহ ক'লা হ'লে কি হ'ল ঐ কোনে মানুহ মনটো এই ক'লা বগাৰ মনৰ কথা কবি আৰু মনটো চাফা কৰে বুজিছা নাই মন চাফা এইটোৱে চবতকৈ চোৱা আমাৰ গণেশ গতিকে আমাৰ গছ এইটো গছটো একচুৱেলি মই কৈছোঁ আপোনালোকক এই গছ মই নিজক ক্ৰেডিট দিয়া নাই এই গছৰ কিন্তু ক্ৰেডিট দিছোঁ মই আমাৰ অঞ্চলৰ সমাজসেৱক নবীন চেত্ৰীদেৱে এই গছটো কিন্তু তুলি তালি ডাঙৰ দীঘল কৰাত গুৰুত্বপূৰ্ণ অৱদান কৰিছে এই স্পেচিয়েল ভিডিঅ'তে তেখেতক মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ এই গছৰ কাৰণে কিন্তু এতিয়া আমাৰ গৰমত থকাৰ মেলাৰ পৰা আদি কৰি আমিও চোৱা চিতা কৰিছোঁ নকৰা নহয় কিন্তু তেখেতে কিন্তু ইয়াত মানে এটা এৱাৰনেছ এটা বাৰ্তা তেখেতে সজাগতা কৰি এই গছটো এনেদৰে ডাঙৰ হৈছে গতিকে আমি সকলোৱে কাৰো সমৰ্থন কৰিছোঁ আৰু আমিও আৰু এই গছটো সুৰক্ষা নহ'লে এই গছটোৰ পাত কেতিয়াবা এই গৰু ছাগলীয়ে খাই শেষ কৰিলেহেঁতেন বুজিছে গতিকে এই স্পেচিয়েল ভিডিঅ' আপোনালোকলৈ ৰুদ্ৰ অসম পেজৰ পৰা আগবঢ়াইছোঁ জয় হে অসম জয় গছ